welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমাৰ ঘৰত এটা সৰুহুৰা পাৰ্টি চলিছে, ওচৰৰ কেইঘৰমান মিলি আৰু আমাৰ ঘৰ তেনেকৈ মিলি এটা সৰুহুৰা পাৰ্টি বুলি ক'ব পাৰি, খ্ৰীষ্টমাছ বুলিও ক'ব পাৰি বা নিউ ইয়েৰৰ আগত হোৱা এটা সৰু পাৰ্টি আৰু বলক কি আয়োজন চলিছে আপোনালোককো দেখাওঁ। এয়া আমাৰ খানাৰ প্ৰস্তুতি চলি আছে, আপোনালোকে দেখিছে হৈ আছে লাহে লাহে। আৰু এইফালে এইকৰা একদম ধুনীয়াকৈ জুই জ্বলি আছে আৰু মোৰ লগতে আমাৰ মমো অকণমানি মেকুৰী পোৱালিটো সিও জুই সেকি আছে আৰু এইফালে খুৰীহঁতে জুইত পুৰি আছে। আৰু এনেকৈ সকলোৱে মিলি খানা খোৱাৰ মজাই বেলেগ নহয় জানো। আৰু তাতে ঠাণ্ডা দিন আৰু জুইৰ তাপ কথাই নাই আৰু। আৰু এইফালে খুৰী আৰু ভণ্টি মাংস কটাত ব্যস্ত আৰু সকলোৱে লাগি ভাগি এনেদৰে মিলিজুলি খানা খালে ভালো লাগে আৰু সেইকাৰণে চব হাতে কামে লাগি গৈছে। আৰু এইফালে চব্জি পাচলি কাটি থকা হৈছে। খানা হ'বলৈ বহুত টাইম বাকী আছে, সেইটো কাৰণে চবেই চাহৰ কথা ক'লে। সেইকাৰণে এইফালে জুইত চাহো হৈ আছে আৰু আমি এনেকৈ খানা পতাৰ কোনো প্লেনিং নাছিলে। 10 মিনিটত আচলতে ৰেডি হোৱা এটা খানা বুলি ক'ব পাৰি। সেইকাৰণে আইটেমো খুব কম আৰু যোনে মাংস নাখায় তেওঁলোকৰ কাৰণে মাছ বনোৱা হৈছিলে, সেইখিনি মোৰ ভিডিঅ' কৰা নহ'লে। আৰু ইয়াতে আমাৰ চাহৰ পৰ্ব চলিছে, চবেই চাহ খাই আছে আৰু যি হয় যেনেকৈ হয় আমি ঘৰুৱা ষ্টাইলত কি কৰোঁ সেইখিনিকে আপোনালোকক দেখাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ আমাৰ ঘৰৰ আগফালেও একুৰা জুই জ্বলাই চবেই জুই তাপ লৈ আছে আৰু পিছফালেও খানাখিনি বনাই থকা হৈছে। ত' বলক আগফালেনো কোন কোন আছে আপোনালোকক দেখাওঁ। ব্লগিং কৰি আছে। আমাৰ গুণগুণ পলবল মানে লুনা জকৰো আমাৰ ঘৰ কামৰ আদেটো সঁচাকে মই গাঁও আনিছো পটা চব ভাইটো। আৰু এইফালে আমাৰ মাংস বনোৱা আৰম্ভ হৈ গ'ল, মানে মাংস বনাই আছে আৰু ইফালে ভাত হৈ আছে 2টা চৌকা আৰু বেছি টাইম নাই আৰু খানা হ'বৰ কাৰণে। আৰু এই আপোনালোকে দেখিছেনে আমাৰ এতিয়া আৰম্ভ হৈছে চকী খেল, মিউজিকেল চেয়াৰ। ঘৰৰ যিখিনি আমাৰ পৰিয়ালৰ সদস্য আৰু ওচৰ চুবুৰীয়া মিলি পেলাই এনেকৈ অলপ হাঁহি ফূৰ্তি কৰা হৈছে। আৰু কেতিয়াবা এনেকৈ সকলোৱে মিলি হাঁহি ফূৰ্তি কৰিলে ভাল লাগে, যিহেতু আজিকালি চব নিজৰ কৰ্মব্যস্ততা, নিজৰ কামত ব্যস্ত। সেইকাৰণে এনেকৈ সময় উলিওৱাটো খুব টান। সেইকাৰণে ভাবিলোঁ আমি ৰাতি এনেকৈ সৰুকৈ হ'লেও এটা পাৰ্টি আয়োজন কৰোঁ বুলি। চকী খেলত চব হাৰিলে, লাষ্টত থাকিলেগৈ হাজবেণ্ড ৱাইফ, খুৰা আৰু খুৰী। তেওঁলোক দুজনৰ মাজত এয়া হৈ আছে আৰু উইনাৰ হ'ল আমাৰ খুৰা হাৰি গ'ল। সেয়াই আৰু আমাৰ হাঁহি ফূৰ্তি। আৰু এনেকৈ আমি সকলোৱে হাঁহি ফূৰ্তিৰে এটা দিন পাৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। আৰু যিহেতু মোৰ কেমেৰা কোৱালিটিটো ইমান ঠিক নহয়, যিহেতু ৰাতি মই ভিডিঅ'টো শ্বুট কৰিছিলোঁ, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পায় তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।